চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ সবিশেষ জানিব পৰা Hello, missing regam apa yang kumpas itu ngolisang blog sok Maloka long bubar rokompe hodia dulu Omorpur dolu do bonoria sit gala koneng ejon ko samda samra tomda konera amgat kap gedunga emda godok bu duk pesulangkul raja duk pelangkul odok supa bu gengge bagat kangen natat begdung odok konera hospital la tagam doktor dung odok video dem skibo map ka apolai শদিয়াৰ অমৰপুৰৰ ১ নং গছপুৰীয়া গাঁৱত বন্য হস্তীৰ আক্ৰমণত এগৰাকী যুৱতী গুৰুত্বভাৱে আহত হয়। বুধবাৰে পুৱাতে শদিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত অমৰপুৰৰ ১ নং গছপুৰীয়া গাঁৱত বন্য হস্তীৰ আক্ৰমণত এগৰাকী যুৱতী গুৰুত্বভাৱে আহত হয়। অতি সংকটজনক অৱস্থাত আহত যুৱতীগৰাকীক শদিয়া মহকুমাৰ অসামৰিক পৰামতে শদিয়া সদৰ আৰক্ষী থানাৰ অন্তৰ্গত অমৰপুৰৰ ১ নং গছপুৰীয়া গাঁৱৰ নিবাসী মহৰাম পেগুৰ কন্যা অৰ্চনা পেগু নামৰ যুৱতীগৰাকী খেতি পথাৰলৈ যাওঁতে বন্যহস্তীৰ এটা বৃহৎ দলৰ সৈতে মুখামুখি হয় আৰু বন্যহস্তীৰ জাকটোৰ এটা বন্যহস্তীয়ে যুৱতীগৰাকীক হঠাৎ আক্ৰমণ কৰে। পিছত গাঁৱৰ ৰাইজে যুৱতীগৰাকীক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি শদিয়া মহকুমাৰ অসামৰিক চিকিৎসালয়লৈ ভৰ্তি কৰাবৰ বাবে প্ৰেৰণ কৰে। উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ এটা বৃহৎ দল শদিয়াৰ মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে অমৰপুৰ অঞ্চলত দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই আহিছে। আনহাতে শদিয়া আঞ্চলিক বন বিভাগৰ পৰ্যাপ্ত পৰিমাণৰ বনকৰ্মী নথকাৰ বাবে বন্যহস্তীৰ দলটো বনাঞ্চললৈ খেদি পঠিয়াৰ ক্ষেত্ৰত বিফল হোৱা বুলি জানিব পৰা গৈছে। আজি বহুত দুখৰ কথা অমৰপুৰ ১ নং গছপুৰীয়া গাঁৱৰ এজনী অবিবাহিতা গাভৰু ছোৱালী খেতিৰ সূত্ৰে গৈছিলে খেতি কামৰ কাৰণে। বহুত দুখৰ কথা আমাৰ ইয়াতে হাবিত খেতিৰ ওচৰতে বন্যহস্তী আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হৈছে। এতিয়াও ক'ব পৰা নাই, যদিও মেডিকেল নিয়াৰ ব্যৱস্থা কৰিছোঁ। বহুত সংকটজনক অৱস্থাত আছে আৰু ইমানে আমি ভাবোঁ বহুত বছৰ ধৰি পেলাই ইয়াত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আছে। সেই ক্ষেত্ৰত আমাৰ চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত এইটো দশা আমি ৰাইজে ভুগিবলগীয়া হৈছে। সেয়ে আমি বিয়াগুম আমাৰ প্ৰশাসনিক ফৰেষ্টৰ বিভাগক মানে ধিক্ষাৰ দিছোঁ। প্ৰতি মুহূৰ্তত কেতিয়াবাই বছৰত ২-৩বাৰকৈ ইয়াত হাবিত মানে হাতীকেইটাৰ নামত আৰু ৰক্ষাৰ ক্ষেত্ৰত টেকেদিহঁতে আহে, যদিও সফল কেতিয়াও দেখা নাই। সেয়ে আমি পাছৰ পৰ্যায়ত যাতে এইটো অৱস্থা নহয়, সেইটো আমি চৰকাৰ প্ৰশাসনক আমাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, যাতে এই বন্যহস্তী আক্ৰমণৰ পৰা অসুবিধাৰ পৰা যাতে আমাৰ অমৰপুৰ ৰাইজে পৰিত্ৰাণ পায়, সেয়ে আমি অনুৰোধ জনাইছোঁ।